অঞ্চলটো পিছপৰা ইয়াত কাৰ লগত থাকিলে মানে আমাৰ প্ৰতিনিধি কাৰ লগত থাকিলে কাৰ সহযোগত মানে অঞ্চলটো উন্নতিৰ আগবাঢ়ি যায় সেইটো আপোনালোকেও জানে গতিকে ৰাইজক আপোনালোকে অলপ কনভিন্স কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে সহায় কৰিব লাগে আগত কি আছিলে শূন্য আছিলে এতিয়া যথেষ্ট আগবাঢ়িছে এই কম সময়ৰ ভিতৰত আমাৰ ৰাস্তা ঘাট হৈছে আগত ৰাস্তা নাছিলে ভবানীপুৰৰ পৰা ইয়ালৈ আহিবলৈ কিমান কষ্ট আছিলে আজি কিমান সুন্দৰকৈ সোনকালে কিমান ধুনীয়াকৈ আমি আহিছোঁ মই আগত MLA মই কি কৈছিলোঁ নৰক বুলি কৈছিলোঁ কিন্তু এতিয়া সেই নৰকটো স্বৰ্গপুৰী হৈছে ইমান ধুনীয়াকৈ মানে পথাচাৰ কুচি হৈও ধুনীয়াকৈ আহিব পাৰে পাঠশালা হৈও সোমাব পাৰে ভবানীপুৰ হৈ সোমাব পাৰে ইমান সুন্দৰ ৰাস্তা হৈছে কমিউনিকেশ্যনটো ৰণকৌশলটো আমাৰ তেনেকৈ আৰম্ভ হোৱা নাই যেতিয়া ডিক্লেয়াৰ দিব তাৰপিছতে আমাৰ আৰম্ভ হয় নাই তেওঁতো কৈ থাকে তেওঁ প্ৰতিটো কথাত আমি জবাব দিব লাগে সেইটো মই নাভাবোঁ বাইদেউ BTCত কাৰ প্ৰভাৱ নপৰে কিন্তু BTCটো আন্দোলন চলি আছে এই ক্ষেত্ৰত কি ক'ব আপুনি যোনে জাতীয় চেণ্টিমেণ্ট লৈ পেলাই আন্দোলন কৰিছে তাত আমাৰ ক'বলগীয়া কথা নাই জাতিৰ প্ৰতি যদি ভাবুকি আহে আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ চৰকাৰে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা কোনো মানে কিবা ক্ষতিকাৰক নহয় এইটো ক্ষতিকাৰক নহয় বুলি আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই ৰাইজক বুজাবলৈ গৈ আছে তো আমিতো সিমানখিনি নাই চোৱা গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰিছে গতিকে বিতং তথ্য তেওঁলোকৰ হাতত আছে আৰু তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা আমাৰ কোনো ক্ষতি নহয় অসমীয়া ভাষাটো সহযোগী ভাষা নহয় ৰাজ্যিক ভাষা সহযোগী ভাষা নহয় কিন্তু ইংলিছ মিডিয়ামত কম্পালচাৰিলি অসমীয়া লেংগুৱেজটো ল'ব লাগে সেইটোহে ইণ্ট্ৰডিউচ কৰা হৈছে হীৰাহৰণে এটা কথা কৈছে বিজেপি চৰকাৰখনে অসমীয়া ভাষাটো নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব অসমীয়া ভাষাটো নিষেধ কৰাটো চৰকাৰীভাৱে নকৰে আমি ৰাইজেহে নিজে নিজে মানে ধ্বংস কৰিবৰ কাৰণে প্ৰক্ৰিয়াটো লয় কাৰণ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি গৈছে স্কুল যিমান আছে স্কুলবিলাকত এতিয়া মানে ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি আহিছে তাৰমানে ইয়াৰ পৰা আমি কি বুজোঁ যে আমাৰ গাৰ্জিয়ানবিলাকে বেছিভাগ ইংলিছ মিডিয়ামত পঢ়াবৰ কাৰণে বেছি মানে সদিচ্ছা থকাটোকে আমি দেখা পাওঁ ইয়াৰ যোগেদি ভাষাটো মানে লাহে লাহে ক্ৰমান্বয়ে সেইটো লাহে লাহে মানে দুৰ্বল হৈ গৈ আছে সেইটো হয়